Hello viewers, you all once again welcome back to my YouTube channel Learning World. Friends, আপোনালোকে থাম্বনেলত চাই নিশ্চয়কৈ গম পাইছে যে আজি আমি আলোচনা কৰিম চৰকাৰী কৰ্মচাৰীসকলৰ বিষয়ে। হয়, আমাৰ স্ক্ৰীনত চাওক, অচিৰে আহিব সুখবৰ। 1.1 কোটি চৰকাৰী কৰ্মচাৰীৰে লাভ কৰিব সুখবৰ। অষ্টম পে কমিশনত ন্যূনতম দৰমহা বাঢ়ি হ'ব 45,000 টকা। নিশ্চয়কৈ এটা বহুত ভাল খবৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। আৰু অকণমান ডিটেইলছ যদি চাই তেনেহলে ইয়াতে লিখা আছে ভাৰত জুৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মী আৰু পেঞ্চনভোগীয়ে অষ্টম পে কমিশনক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে আৰু এই পে কমিশন আহিলে তেওঁলোকে দৰমহা আৰু পেঞ্চন উল্লেখযোগ্যভাৱে বৃদ্ধি পাব। অষ্টম পে কমিশন আহিলে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা এক ধাক্কাত 30ৰ পৰা 34% পৰ্যন্ত বৃদ্ধি পাব। এই সংশোধিত দৰমহা কাঠামো 2026 বা 2027 চনত কাৰ্যকৰ হোৱাৰ কথা আছে বুলিও ধাৰণা কৰা হৈছে। ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কোষাগাৰত অতিৰিক্ত 1.8 লাখ কোটি টকাৰ বোজা বাঢ়িব। 2016 চনৰ জানুৱাৰী মাহত বৰ্তমান চলি থকা সপ্তম পে কমিশন কাঠামো আৰম্ভ কৰা হৈছিল। প্ৰতি 10 বছৰৰ অন্তৰে অন্তৰে সাধাৰণ পে কমিশন সলনি হয় আমাৰ দেশত। এই ধাৰণাৰ পৰা বহুতেই ধাৰণা কৰিছে যে আগন্তুক বৰ্ষত অৰ্থাৎ 2026 চনৰ পৰাই অষ্টম পে কমিশন আৰম্ভ হ'ব। এক ৰিপৰ্ট অনুসৰি ধাৰণা কৰা হৈছে 1.83ৰ পৰা 2.46ৰ মাজত থাকিব এই ফিটমেন্ট ফেক্টৰ। আৰু এই ফিটমেন্ট ফেক্টৰ আৰম্ভ হ'লে চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা হ'ব 32,940 টকাৰ পৰা 44,280 টকা। ফিটমেন্ট ফেক্টৰ 1.83 ধৰিলে বৰ্তমান ন্যূনতম দৰমহা 18,000 টকাৰ সৈতে 1.83 গুণ কৰিলে 32,940 টকা আৰু সৰ্বোচ্চ 2.46 ফিটমেন্ট ফেক্টৰ ধৰিলে ন্যূনতম দৰমহা হ'ব 44,280 টকা। আৰু যি ব্যক্তিৰ দৰমহা 50,000 টকা তেওঁলোকৰ 1.83 ফিটমেন্ট ফেক্টৰ ধৰিলে 91,500 টকা আৰু ফিটমেন্ট ফেক্টৰ 2.46 ধৰিলে 1.23 লাখ টকা হ'ব এই দৰমহা। এই দৰমহা কেৱল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নহয় বৰং ভাৰতৰ অৰ্থনীতিৰ বাবেও এক যুগান্তকাৰী পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে। কাৰণ ক্ৰমবৰ্ধমান দৰমহাৰ ফলত খৰচ, ঘৰ ভাড়া, স্বাস্থ্য সেৱা, অৱসৰৰ পাছত লাভ কৰা ধনৰ পৰিমাণো বহু পৰিমাণে বৃদ্ধি পাব। এই বছৰৰ জানুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক প্ৰেছ ব্ৰিফিঙত কৈছিল যে চৰকাৰী কৰ্মচাৰীসকলে শীঘ্ৰেই অষ্টম পে কমিশন গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব যাতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মূল দৰমহা, ভাত্তা, পেঞ্চন আৰু অন্যান্য সুবিধাসমূহ লাভ কৰিব পাৰে। আৰু ফ্ৰেণ্ডছ, যদি কেন্দ্ৰীয় চৰকাৰত এইটো কাৰ্যকৰী হয় তেনেহ'লে ৰাজ্য চৰকাৰতে কিন্তু এই অষ্টম পে কমিশনৰ যি দৰমহাৰ নিৰিখ এইটো কাৰ্যকৰী হ'ব। নিশ্চয়কৈ এইটো বহুত ভাল খবৰ বুলি ক'ব লাগিব কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে, অৰ্থাৎ যিসমূহ চৰকাৰী কৰ্মচাৰীসকল আছে তেওঁলোকৰ বাবে। ফ্ৰেণ্ডছ, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আগলৈকে পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ৰাইট ছাইডৰ বেল আইকনটো প্ৰেছ কৰক যাতে আপুনি আমাৰ এটা আপডেটো মিছ নকৰে। থেংক ইউ ফৰ ৱাচিং, বাই বাই।